নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে মোৰ দিশা মনিৰ অন্য এটা ব্লগলৈ স্বাগতম জনাইছোঁ। আজি যিহেতুকে 31 ডিচেম্বৰ, গতিকে ভাবিলোঁ সকলোৱে পাৰ্টি কৰি আছে, কেউফালে ডেক বাজি আছে, আমি আৰু ঘৰতে আছোঁ। তাৰপিছতে এইফালে আমাৰ মা দেউতাও নাই ঘৰত, আইতা মই দাদা আছোঁ। তাৰপিছতে ভাবিলোঁ পৰিস্থিতি মাতি দিলোঁ আৰু অকলে থকা তাই এইফালে তাই আছে। তাৰপিছতে আমি মানে জুইশালতে ভাবিলোঁ এনেকৈ থকাতকৈ মেগী আছিল, তাৰপিছত মেগীৰে পাৰ্টি কৰিম বুলি ভাবিছোঁ। তাৰপিছত তাইক লগাই দিছোঁ মানে মেগী বনোৱা। তাৰপিছতে মই দেখাই আছোঁ আপোনালোকক, এয়া আলু, বিলাহী, তাৰপিছতে গাজৰ, জলকীয়া আমি অলপ ভাজি লৈছোঁ। তাৰপিছত পানী দি দিম, তাৰপিছত মেগীটো দি দিম, গতিকে চাই থাকিব। আৰু এইফালে মেগী, এয়া আমাৰ মেগী হৈ গ'ল। হে গাইজ, আজি যিহেতুকে 1 জানুৱাৰী, ভাবিলোঁ আমি মন্দিৰত যাওঁ। আমাৰ ওচৰতে এটা মন্দিৰ আছে, গাখীৰ খোৱা মন্দিৰ। তাৰপিছতে আমাৰ গোটেই মানে আমাৰ গাঁৱৰ কেইজনীমান ছোৱালী মিলি আমি যাম বুলি ভাবিছোঁ। এইফালে সিহঁতো ওলাই আহিছে। তাৰপিছতে মানে নতুন বছৰত সকলোৰে ভাল হওক বুলি ভগৱানৰ ওচৰত আশীৰ্বাদ ল'ব যাব ওলাই। আমি আজি গোটেইকেইজনী চাইকেল লৈ আহিছোঁ, ময়ো আহিছোঁ, সেইফালে সিহঁতো আহিছে, আৰু এজনী অহা নাই। কেতিয়াবাৰ পৰা ৰখি আছোঁ, তাই আহিয়ে পোৱা নাই, বৰ্তমান তাইক ৰখি আছোঁ আমি। আমি মন্দিৰ আহি পালোঁ, আৰু মন্দিৰত বহুত মানুহ আছে, বহুত মানুহ আহিছে। মন্দিৰৰ পৰা আহিলোঁ, আপোনালোকক আৰু বিশেষ দেখুৱাব নহ'ল। মন্দিৰৰ পৰা আহি আমি এতিয়া খানা খাম বুলি ভাবিছোঁ সেইকেইজনী ছোৱালীৰ লগতে। তাৰপিছতে মই মানে যোগাৰ লৈ আহিছোঁ, এইফালে চচ আছে, কেৰাহী আছে, আমি পথাৰৰ ফালে আহিছোঁ আৰু খানা খাব, গতিকে দেখুৱাই যাম, আপোনালোকে চাই যাব। আমি খানা খোৱা জেগা পাই গ'লোঁ আহি। এইফালে ইহঁতে এইখিনি ৰেডি কৰি আছে, এইফালে আমাৰ চগা খুন্দি আছে, আমি পথাৰৰ মাজত খাম। আৰু আমাৰ ওচৰতে আৰু পিকনিক মানে কি কয় খানা খোৱা পাৰ্টি আৰু দুটা আছে, এইফালে আছে, আপোনালোকক পিছত মই দেখুৱাই দিম। এয়া আমাৰ আৰম্ভণি, মানে চৌকাত জুই দিছে, এইফালে পল্লৱী হেদত সোমাইছে, মানে তাই এইফালে জুই দিছে। এয়া খানাৰ যোগাৰ, এইফালে চাহ, বুন্দিয়া। এইটো মাংস, এইটো চালাড, আৰু এইফালে দালি, আৰু এইফালে ভাত। আমি এতিয়া বহিম, আমি 6জনীহে এইফালে বহিম। আৰু গাইজ আমি খানা খালোঁ, খানা খোৱা হৈ গ'ল। এতিয়া